এই বৰষুণৰ টাইমত এনেকুৱাই। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি হৰিদ্বাৰৰ পৰা মই যাব লৈছোঁ চনপ্ৰয়াগলৈ। বাকী আৰু আপোনালোকক মই দেখাই থাকিম। আমাৰ হৰিদ্বাৰ ৰুম গোটেই বেগ পেকিং হৈ গ'ল আমাৰ। সিহঁতে ওলাই চলাই ৰখি আছে, এতিয়া গাড়ী আহিব, আমি যাম আৰু। এই চাহটো খাই কিনে আমি গাড়ী আহি আছে, গাড়ী যাত্ৰা কৰিম আমি। হৰিদ্বাৰ এইটো ৰেল ষ্টেচন, এইটো গাড়ীত বহি লৈছোঁ, চনপ্ৰয়াগ যাই আছোঁ। এইখন হ'ল দেহৰাদুন চিটি। এইখন দেহৰাদুন চিটিৰ এইটো চক। ইয়াতে বিলাক দেখিছেনে লেণ্ডশ্লাইড কিমান কোৱা হৈছে। এতিয়া কিন্তু নাই বৰ্তমান লেণ্ডশ্লাইডত, দেখিছে এইবিলাক চাকাৰী ৰাস্তাটো ধৰি গৈছে একদম। এই দেখিছেনে পানীবিলাক, কেইখন গাড়ী, ইমান ডাঙৰ গাড়ী ইয়াত পৰি আছে। ৰাস্তা গোটেই হৈ আছে। এখন ব্ৰিজ পালোঁ, কিবা ব্ৰিজ মই গম নাপাওঁ। দেখিছেনে কেনেকুৱা এইবিলাক, মানে এই বৰষুণৰ টাইমত এনেকুৱাই। এইটো বহুত ভাল বতৰ। চাকিদাৰ মহাদেৱ। অলপ কিবা খাই লওঁ, মানে ড্ৰাইভাৰে ৰখাই দিলে, খাই লওঁ অলপ। পনীৰ পৰঠা দিছোঁ আৰু আলু পৰঠা দিছোঁ। লাগে খাই হোটেলখনত আমি পনীৰ পৰঠা খালোঁ আৰু আলু পৰঠা খালোঁ। আপোনালোকে আহিব ইয়াতে, আহিলে মই দেখাই দিছোঁ। সেইখন হোটেল বঢ়িয়াটো। হোটেলখনৰ নামটো নাই দেখোন। দেৱপ্ৰয়াগ বৰ্তমান আমি দেৱপ্ৰয়াগত ৰখিছোঁ। এই দেৱপ্ৰয়াগ হ'ল দুখন নদীৰ সংগম, ভাগীৰথী আৰু অলকানন্দা। আপোনালোকে খাম মই এতিয়া। এইটো হ'ল দেৱপ্ৰয়াগ, সেইটো হ'ল ভাগীৰথী, এইটো হ'ল অলকনন্দা নদী যায়। এইটো গংগা নদী হয় পিছত। আহি এতিয়া বৰ্তমান বাজিল আৰু 1:30 বাজিল। আমি আহি উত্তৰাখণ্ডৰ মানে ধৰক বৰদক্ষক মা ধাৰিদেৱী মন্দিৰ আহি পাইছোঁ। মই দেখাই আছোঁ আপোনালোকক ধাৰিদেৱী মন্দিৰটো পুৰা পানীৰ মাজত আছে, চবতে দেখিছে আপোনালোকে, মই দেখাই আছোঁ। এই মন্দিৰটোত সকলোৱে এনেকৈ নাহে, ৰাস্তাতে সেৱা কৰি যায়, ফটো উঠি যায়। কিন্তু আমি ভিতৰত সোমাম, সেৱা কৰিম, আশীৰ্বাদ ল'ম মা ধাৰিদেৱীৰ। ভিতৰত মই দেখাম আপোনালোকক, তাৰ পৰা দেখাম কিমান ধুনীয়া এটা নেচাৰেল বিউটিৰ মাজত আছে মা ধাৰিদেৱী। এই হ'ল মা ধাৰিদেৱীৰ মন্দিৰ। আশীৰ্বাদ ল'লোঁ আমি। এই মন্দিৰটো অলপমান ৰহস্য আছে ইয়াৰ, মানে মই আপোনালোকক ক'ম। যেতিয়া উত্তৰাখণ্ডত 2013 চনত আপদাটো আহিছিল, তেতিয়া মানে এই ধাৰিদেৱী মন্দিৰটো ইয়াৰ পৰা গুচোৱাৰ কথা আছিল। এই মন্দিৰটো লৈ যাই বেলেগ স্থাপন কৰাৰ কথা আছিল। কিন্তু যেতিয়া এই মন্দিৰৰ বিগ্ৰহ মানে মাক ইয়াৰ পৰা স্থানান্তৰ কৰা হ'ল, সেই দিনৰ পিছদিনাই মানে উত্তৰাখণ্ডত মানে কেদাৰনাথৰ পৰা ইমান ডাঙৰ এটা প্ৰলয় আহিছিল। সেই সময়ত ক'ব গ'লে এই মাৰ শক্তি বহুত। 3টা বাজিল, আমি আহি আছোঁ। চনপ্ৰয়াগ পোৱাই নাই, 5:30 মানত পাম। সাংঘাতিক ৰাস্তা এইবিলাক। ৰাস্তা এনেকৈ যাই আছোঁ আমি।
এইটো চা এই ধুনীয়া কিমান ধুনীয়া পৰিৱেশ নেচাৰেল বিউটি ৱাও ধুনীয়া নজাৰা আহি আছো এতিয়া আমি গৌৰীকুণ্ড পাম আৰু আমি নজাৰা এইবিলাক উত্তৰাখণ্ডৰ ইমান ধুনীয়া ধুনীয়া ঠাইবোৰ কেনে ৰাস্তা দেখিছেনে কেনেকুৱা ভয়ানক ৰাস্তা জয় শ্ৰী কেদাৰ বাবা আমি ফাইনেলি চনপ্ৰয়াগ পালোঁ চনপ্ৰয়াগ নহয় মানে এইখিনি সীতাপুৰ এইখিনি যে দেখিছে সেইখিনিত চনপ্ৰয়াগ আমি তালৈকে নগ'লোঁ ইয়াতে ৰুম পালোঁ এইটো আমাৰ হোটেল ৰুম মই দেখাই আছোঁ এইটো দেখিছেনে এইটো হোটেল ৰুম এটা ৰুমত 1500 আমি ছয়জন থাকিম একেলগে ৰুমটোত এইটো আমাৰ ৰুম 1500 টকা আমি 6জন ইয়াত থাকিম দেখি ধুনীয়া ভিউ এইটো